হেল্ল' আপোনালোকে যদি মোৰ আগৰ মিনি ব্লগটো চাইছিলে তেনেহ'লে গম পাইছে যে আমি যোৰহাট ঢেকীয়াখোৱা নামঘৰ আৰু আঠখেলীয়া নামঘৰ চাবৰ বাবে গৈছিলোঁ। তো আমি আঠখেলীয়া নামঘৰ গৈ আহিলোঁ। তো এতিয়া আমি আহি আছোঁ যোৰহাট ঢেকীয়াখোৱা নামঘৰ। তো মৰ্ণিং যিহেতু আমি একো খাই অহা নাছিলোঁ, তো এতিয়া আমি খাব লৈছোঁ হোটেলত ভাত, নিৰামিষকৈ খাম। তো ভাত খাই আমি এতিয়া যাম ঢেকীয়াখোৱা নামঘৰ চাবৰ বাবে। তো এইফালে চাওকচোন মই কি কৰি আছোঁ, আৰু তাতে আংকল এজন আছিলে গান গাইছিল, আমাৰ এণ্টাৰটেইনমেণ্ট কৰি আছে। তো তাৰপৰা আমি এতিয়া আহি আছোঁ ঢেকীয়াখোৱা নামঘৰৰ বাবে চাবৰ বাবে। তো এয়া ঢেকীয়াখোৱা নামঘৰৰ মেইন গেটখন। তো গেটৰ পৰা আমি আৰু বহুতখিনি যাব লাগে। তো ব'লক আপোনালোকক দেখাই যাম। চ' ফাইনেলি আমি পালোহি ঢেকীয়াখোৱা নামঘৰ। কিমান যে ভাল লগা এটা পৰিৱেশ। তো ইয়াতে ধূপ চাকি লগাই ল'লোঁ, আৰু এইফালে চাওকচোন চবফালে ফটো লগাই থোৱা আছে, কিমান যে ধুনীয়া লাগিছে ন। আৰু এইফালে ৰাধা কৃষ্ণ আৰু জয় হনুমান আৰু বহুতেই আৰু মূৰ্তি আছে, ঢেকীয়া ফুল আছে, বহুতখিনি চাব লগা বস্তু আছে। আপোনালোকে আহিব। আমি যদি দিনত পালোহিহেঁতেন আৰু চাগে ভাল লাগিলেহেঁতেন, কিন্তু এতিয়া আমি ৰাতি পালোহি যিহেতু আমি বহুত আঁতৰৰ পৰা আহিছোঁ। তো এয়া ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ আপোনালোকক। বহুত ধুনীয়া লাগিলে, বহুত ভাল লগা এটা পৰিৱেশ। আপোনালোকে আহিব। তো এয়াই আছিল আজি মোৰ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং। বাই।